চাওক পাৰ্টি যিহেতু কৰি আছোঁ কামটো কৰিবই লাগিব আৰু UPPL যোৱা 5টা বছৰ ইয়াত চৰকাৰ চলাইছিলে এই যি হৈ যোৱা আমাৰ কাউন্সিল নিৰ্বাচন তাত আমাৰ ৰিজাল্ট ইমান ভাল নহ'ল আমি ৰাইজে যি মেণ্ডেট দিছে সেইটো আমি একচেপ্ট কৰিছোঁ কিন্তু UPPLৰ এটা ডাঙৰ মিছন আছে এটা ভিজন আছে এই অঞ্চলক লৈ পেলাই আৰু অসমক লৈ পেলাই গতিকে 26ৰ যি নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ কাৰণে ইতিমধ্যে বিভিন্ন দলে নিজৰ কাম কৰি আছে UPPLক কৰি আছোঁ আৰু 15টা সমষ্টিত আমাৰ বুথবিলাক চাবলৈ আমি বিভিন্ন আমাৰ ওয়াৰ্কাৰবিলাক মেম্বাৰবিলাক দায়িত্ব দিয়া আছিলে ইয়াৰ ৰিভিউ কৰা আৰু প্ৰিপাৰেশ্যন কৰা ইয়াৰ মই নিজে খবৰ লৈ আছোঁ আৰু 10টা সমষ্টিৰ ইতিমধ্যে কমপ্লিট হৈ গ'ল আজি নেক্সট আৰু 5টা সমষ্টি আছে অহাকালি পৰহি এইটো কমপ্লিট হ'ব আৰু UPPL আমি দল হিচাপে যিহেতু BTCৰ ইয়াত 40টা সমষ্টি আছে আৰু লগতে আমাৰ প্ৰায় 445টা আমাৰ বুথ প্ৰাইমাৰী বা VCDC আছে আৰু লগতে প্ৰায় 32শতকৈ অধিক আমাৰ বুথ আছে এই গোটেই বুথ প্ৰাইমাৰীবিলাকত আমাৰ কাৰ্যকৰ্তাবিলাকে কাম কৰি আছে সেইকাৰণে মই যিখিনি খবৰ ল'লোঁ যে যোৱা নিৰ্বাচনত যিটো ৰিজাল্ট হ'ল সেইটোক লৈ পেলাই ৰাইজেও সন্তুষ্ট নহয় কাৰণ 5টা বছৰ যেতিয়া UPPL চৰকাৰ চলি আছিলে তাত বড়োলেণ্ড অঞ্চলত শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় সুস্থ এটা পৰিৱেশ চবে পাইছিলে আৰু নতুনকৈ যিহেতু চৰকাৰ গঠন কৰি যি দল ইয়াত দেখিবলৈ পাইছে অশান্তি আগতে আৰম্ভ হৈছে ইয়াত মদ ভাং যোৱাৰ এটা পৰিৱেশ আৰম্ভ হৈছে সব দিশৰ পৰাই এটা অৰাজকতাৰ নিচিনা এটা পৰিৱেশ হৈছে এইটো চাই পেলাই ৰাইজে সবে বিচাৰিছে যে UPPL পুনৰ আহিব লাগে আৰু এই এছেম্বলি নিৰ্বাচনত ৰাইজৰ মেণ্ডেট UPPLৰ ফালে আহিব এইটো চিউৰ হৈছে দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰাজনৈতিক বিলাকে বৰ্তমান বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচন খেলাৰ এটা পৰিৱেশ সৃষ্টি হৈছে NDA কক বা কংগ্ৰেছৰ নেতৃত্বতে কক কথাখিনি UPPL দলে একলা চলৰ ৰাজনীতি ল'বনে এতিয়ালৈকে আলোচনা চলি আছে বিভিন্ন দল সংগঠনৰ লগত হয়তো এনাদাৰ 1 উইক এক সপ্তাহৰ ভিতৰত এটা সিদ্ধান্ত হৈ যাব কিন্তু UPPL দল হিচাপে আমি BTC এৰিয়াত আমি যেটো 15টা সমষ্টি আছে ইয়াতে ফুল প্ৰিপাৰেচনৰ আছো এলায়েন্স হলে ইয়াৰ কাৰণে বেলেগ এটা সিদ্ধান্ত হ'ব আৰু অকলে হলেও আমি 15টা সমষ্টিটো খেলাৰ কাৰণে প্ৰিপাৰেচন ফুললি আমাৰ চলি আছে যেহেতু NDA লগত আপোনালোকে বৰ্তমান প্ৰায় নাই বুলি ক'ব পাৰি হয়তো কংগ্ৰেছৰ লগত যাব নেকি এতিয়ালৈকে তেনেকুৱা সিদ্ধান্ত UPPL একো লোৱা নাই কাৰ লগত যাব কাৰ লগত নাযায় কোনে আমাৰ লগত আহিব বিচাৰিছে হিটো আমি চাই আছো অচিৰে NDA প্ৰাৰ্থী ঘোষণা কৰাৰ কথা কৈ আছে ইতিমধ্যে আমাৰো প্ৰাৰ্থী ৰেডি হৈ আছে কেতিয়ালৈকে ঘোষণা হ'ব এনি টাইম ৰেডি হৈ আছে আমাৰো দুজনকৈ প্ৰাৰ্থী আমি শৰ্টলিষ্ট কৰিছো আমাৰ কৰ্ণধাৰ কমিটি বহি পেলাই আমি এজন কৰি ঘোষণা কৰি দিম নতুন চৰকাৰ অহাৰ লগে লগে অৰুণাচল সীমান্তত গৰু কাটৰ সিন্ডিকেট এটা ওলাইছে সব অকল গৰুৰ সিন্ডিকেট নহয় সব সিন্ডিকেটে আৰম্ভ হৈছে BPF-এ আগতে 17 বছৰতো তেখেত সকলৰ সময়ত সিন্ডিকেট চলি আছিল এতিয়াও সিন্ডিকেট চলিছে মদ ভাং যোৱা মাৰপিট আননেসেসাৰী কিছুমান পৰিৱেশ আজি BTC অঞ্চলত দেখিবলৈ পাইছে কিন্তু UPPLৰ দিনত তেনেকুৱা নাছিলে তো সেই কাৰণে পাব্লিকে ৰাইজে সবে বিচাৰিছে মই বিভিন্ন জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱী সকলৰ লগত কথা পাতিছো বিভিন্ন মহলৰ লগত সবে বিচাৰিছে যে UPPL পুনৰ ইয়াত শাসনত আহিব লাগে কিন্তু ইয়াৰ আগতে যেহেতু এছেম্বলি ইলেকশ্যন আহি আছে এছেম্বলিত UPPLৰ প্ৰাৰ্থী জিকাব লাগে আৰু BTC আৰু অসমৰ কাৰণে কাম কৰিব লাগে বিধানসভাত BTCৰ বাহিৰতো দিব নেকি BTCৰ বাহিৰতো 6টা সমষ্টিত আমি প্ৰিপেয়াৰ কৰি আছো আমাৰ তাত যেহেতু VCDC নাই পঞ্চায়ত লেভেলত বুথ লেভেলত আমাৰ কমিটি গঠন কৰা চলি আছে গহপুৰৰ পৰা লৈ পেলাই ঢিকাজুলি বৰছলা এইবিলাক সমষ্টিবিলাকত আৰু লগতে ইফালে সাউথ কামৰূপ গোৱালপাৰাতো আমাৰ চলি আছে গতিকে আমি এণ্ড অফ দি ফেব্ৰুৱাৰী ডিক্লেয়াৰ কৰিম আমাৰ কেণ্ডিডেটবিলাকো আমি হয়তো ডিক্লেয়াৰ কৰিম আৰু লগতে কোনটো সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব সেইটো আমি ডিক্লেয়াৰ কৰিম उद्देश्य माने दिनैथ' नोंथांमोना नुबाय UPPL-निफ्राय प्राय UPPL-नो बिथांमोना सासे सानै BJP थानो हागौ खिन्थु UPPL-आनो 193 बेयो दिनै जोंजों जयनिं जाबाय आरो आङो डिस्ट्रिक्टनि प्रेसिडेन्ट जानानै बिथांमोनखौ ब्लक आरो डिस्ट्रिक्ट जायहा जि जयगथा दङ बेबायदियै प्राइमारिफोराव जोङो बिसोरखौ सोनानै लागोन खामानि मावहोगोन आरो बिथांमोना नुदों बे खम समनि बिथोरावनो 3-4 मासनि बिथोरावनो दिनै जोंनि मानगोनां हाग्रामा महिलारि सार जोंनि चिफ जोंनि प्रेसिडेन्टआ जेरैबायदि सा खोला सानजा सोनाब उन्नतिनि थाखाय खामानि मावदों आरो जि 5टा गेरेन्टि मोनबा गेरेन्टिखौ दाखालि 10 तारिख BTC एकर्ड डेआवनो बेखौ होजेननाय जाबाय
मोनबा गेरेन्टिखौ जोङो बयबो मोनथियो जे हानि फाट्टा सेल्फ हेल्प ग्रुप आनएमप्लयड डिसेबल आरो बिदिनो माखासे जेन'बा दंबावो IBS दङ सिनियर सिटिजेन दं बेखौ जों अलरेडि जोङो दाखालि होबाय एकर्डे समाव जोङो होबाय आरो 20 तारिखनिफ्राय बियो गासै जेसेबां टारगेट दंमोन बे टारगेटआ 20 तारिखनिफ्राय होजासिगोन 20 तारिखनिफ्राय होजासिगोन बेफोरखौ नुदों आरो दिनै खम समनि बिथोरावनो उदालगुरि डिस्ट्रिक्टआव जे मिनि सेक्रेटारियेट बे बिराद गिदिर जोंनि मोनसे हिस्ट्रिक मोनसे माबा जाबाय बियो एचिभमेन्ट जाबाय आरो जि पावारफ्रा थांदोंमोन बै समाव बे पावारफोरखौ गासैखौबो लाबोफिनजोबनाय जाबाय आरो गावनो चिफ मिनिस्टारा गावनो बुंदों जे जैदिन माने बिबानखौ लादों हाग्रामा महिलारि सारा बे समावनो चिफ मिनिस्टार बिथाङा बुंदों जे गासैबो पावारखौ हरफिनजोबनाय जाबाय दा जोंनो आरो बिनिख्रुइ देरसिन मा बुंबावनो जोंनि एचिभमेन्टखौ दा बयनिबो रायजो राजाफोरनि गोसोआव बियो हाबदों नांदों मोजां मोनदों जोंथ' BPF पार्टी हिसाबै जोङो मोजां मोनखादोंआनो आरो बिनिफ्राय जे गुबुन गुबुन पार्टी दोलोनि बे दोलोनि पार्टीफ्राबो दिनैहाय बेफोरखौनो मोजां मोननानै जोंजों चिरां दुवाराव जोङो आराम्भ खालामबाय गुबुनाव सासे सानै खालामबाय दा मेसिभ जयनिंखौ जोङो दिनैनिफ्राय आराम्भ खालामबाय जासिगोन गुबुन गुबुन नावबो जागोन आरो जोंनि MLA आ जायखौ कि हरा मानो हाग्रामा सारा केन्डिडेट हिसाबै 19 नम्बर सिडलियाव बे देरहागोनना दिनै खाथां जानानै फैदों सिट शेरिंखौ जोङो दा जोङो गाहाय लेभेलनि लिडार हिसाबै जोङो जेबो बुंथ'नो हाया बे जोंनि हाइकमान्डनि खोथा थाबाय हाग्रामा सारनि खोथा थाबाय हाग्रामा सारा जेरैबायदि खालामो बेबायदिनो जागोन लानानै मोनसे मोनसे दोलाव सिन्थाधारा खालामगासिनो दङ दा BPF हिसाबै जिकुनु सिडली समष्टि हिसाबै नोंथांमोननि गोजोनथाय सानैनि नाम PM जयराम ब्रह्म आरो BPF दा बे केन्डिडेटनि बेलायाव केन्डिडेटआ बेयो जोंनाव दासिमाव खाथां जेबो जायाखै आरो बेखौ जों बुंथ'नोबो हाया हाइकमान्डआ जि सिन्था खालामगोन जि डिसिसन होगोन बिनि सायावसो जायखौनो हरो जों चिरां डिस्ट्रिक्ट BPF हिसाबै जों मावग्राफ्रा मावगोन देरहाहोनांगौ जों देरहाहोगोन बेखिनि आरोखि फैगौ माने एसेम्बलि इलेक्सन अर्थात बिधानसभायाव जों जे बिराद मोजाङै देरहागोन बेनो लक्षन 190 दा बे आरम्भ चिरां जिल्लायाव बे आरम्भ आरो गोबां जोंहा हाबबावनांगौ दङ दा जोङो दा दिनैहाय आरम्भ खालामबाय आरो बे हिसाबैनो जों लासै लासै जों लांसिगोन आरोखि नोंथांमोननि दोलोआव जिहेतु गुबुन दोलोनि दैदेनगिरिफ्रा हाबनायनि मोनसे खोथा सरसा सोलिबाय थादों होननानै मोननाय जादों दा बेखौ दा जोंहा बेखौ जों नायगासिनो दं सालिजारिथ' खालामनांगोन ना फैबानो जे लागोन नङाना जोंहा नायनाङाबा एसे सालिजारि खालामनांगोन बे सालिजारि खालामनायनि उनावहाय जों सिन्था खालामगोन फैगौ बिसायख'थियाव सिडली समष्टि हिसाबै नोंथांनि नामा ओंखारदों दा दोलोआ जुदि नोंथांखौ जुदि दोलोआ होयो बिजाथि महरै नोंथाङा गेलेगोन ना खोथाया जाहैदों मा हाग्रामा सारा जेखौ होगोन जायखौ होगोन बे हिसाबै जागोन बोथोर फैग्रोथोंसै